মৰমৰ বন্ধু বান্ধৱীসকল, আপুনি জানেনে আমাৰ জীৱন সলনি কৰিবলৈ কেৱল এটা সিদ্ধান্তই যথেষ্ট। হয়, আৰু আজি মই লোৱা সিদ্ধান্তই হৈছে জ্ঞান ভাগ বতৰা কৰাৰ সিদ্ধান্ত। স্বাগতম আপোনালোকক সকলোকে জ্ঞান কুৱেষ্টলৈ। মই হৰেন্দ্ৰ গগৈ। মই কোনো ডাঙৰ সফল মানুহ নহয়, কিন্তু মই সদায় শিকি থাকিবলৈ ভাল পাওঁ। মই বুজিছোঁ, আজিৰ যুগত যিজনে বেছি জানে সেইজনেই আগবাঢ়ে। সেইবাবে এই চেনেলটো আৰম্ভ কৰিলোঁ, যাতে আমি একেলগে শিকোঁ, আগবাঢ়োঁ আৰু সফল হওঁ। এই চেনেলটোত আপুনি নিয়মীয়াকৈ পাব মটিভেশ্যন আৰু লাইফ চেঞ্জিং কথা, অনলাইন ইনকম আৰু ইউটিউব টিপছ, ফেচবুক গ্ৰ'থ টিপছ, এডুকেশ্যন ৰিলেটেড তথ্য আৰু টেকন'লজি নতুন আপডেট। মই চেষ্টা কৰিম প্ৰেক্টিকেল আৰু সহজ ভাষাত বুজাবলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে বাৰু, অনেক মানুহে সপোন দেখে, কিন্তু খুব কম মানুহে আৰম্ভ কৰে। মই জানো আৰম্ভণি সদায় কঠিন, কিন্তু মনত ৰাখিব, ষ্টাৰ্ট কৰা মানেই একদিন সফল হয়। আজিৰ এই ভিডিঅ'টো মোৰ সপোনৰ প্ৰথম ধাপ। মই বিচাৰোঁ এই চেনেলটোত কেৱল মোৰ নহয়, আমাৰ হওক। আপোনালোকে কমেণ্ট কৰি ক'ব কোন বিষয়ত ভিডিঅ' বিচাৰে, কি শিকিব বিচাৰে। মই আপোনালোকৰ কথা অনুসৰি কণ্টেণ্ট বনাম। মোৰ লক্ষ্য হৈছে অসমীয়া ভাষাত কোৱালিটি এডুকেশ্যনেল কণ্টেণ্ট আগবঢ়োৱা। আমি বহুত পিছপৰি থাকোঁ বুলি বহুতে কয়, কিন্তু মই বিশ্বাস নকৰোঁ। আমাৰ মাজত প্ৰতিভাৰ অভাৱ নাই, কেৱল সঠিক দিশ আৰু গাইডেন্স লাগে। তেন্তে আজি আৰম্ভ হ'ল আমাৰ জ্ঞান কুৱেষ্ট। যদি আপুনি এই যাত্ৰাৰ অংশ হ'ব বিচাৰে, ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। চলি যাওঁ একেলগে, কাৰণ জ্ঞান শক্তি। ধন্যবাদ। দেখা হওক পৰৱৰ্তী ভিডিঅ'ত। যদি ভিডিঅ'টো মোৰ ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ নেক্সট ভিডিঅ'বিলাক চাবলৈ নাপাহৰিব।